উপস্থিত থাকি আমাৰ ৰাইজক উৎসাহিত কৰা অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া, ডিব্ৰুগড় লোকসভা সমষ্টিৰ সাংসদ তথা কেন্দ্ৰীয় চৰকাৰ ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী ডাঙৰীয়া, অসম চৰকাৰৰ মাননীয় মন্ত্ৰী বিমল বৰা ডাঙৰীয়া, লখিমপুৰ লোকসভা সমষ্টিৰ মাননীয় সাংসদ প্ৰধান বৰুৱা ডাঙৰীয়া, স্থানীয় চাবুৱা সমষ্টিৰ বিধায়ক পুনুকান বৰুৱা ডাঙৰীয়া, ডিব্ৰুগড় বিধানসভা সমষ্টিৰ মাননীয় বিধায়ক প্ৰশান্ত ফুকন ডাঙৰীয়া, লাহোৱাল সমষ্টিৰ মাননীয় বিধায়ক বিনোদ হাজৰিকা ডাঙৰীয়া, আজি এই অনুষ্ঠানত উপস্থিত থকা APLৰ অধ্যক্ষ বিকুল ডেকা ডাঙৰীয়া, পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা ডাঙৰীয়া, দিনজান ছেকেণ্ড মাউণ্টেইন ডিভিজনৰ কৰ্ণেল সমীৰ আৱস্তি, ডিব্ৰুগড় জিলা পৰিষদৰ অধ্যক্ষা মাননীয়া ডেইজি শ্যাম ডাঙৰীয়ানী আৰু আমাৰ সকলোৰে অতি প্ৰিয় শ্ৰদ্ধাৰ আদৰ্শ শিক্ষক মাননীয় গোপীনাথ হালোৱা ছাৰ, বিন্ধ্যাকটা উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক বিৰাজ দিহিঙীয়া ডাঙৰীয়া, বিদ্যালয় পৰিচালনা সমিতিৰ মাননীয় সভাপতি নেম্বুধৰ বৰুৱা ডাঙৰীয়া, বিদ্যালয়খনৰ প্ৰতিষ্ঠা কালৰ প্ৰাক্তন সভাপতিৰ লগতে প্ৰাক্তন সভাপতি শ্ৰদ্ধেয় ৰামেশ্বৰ সোণোৱাল ডাঙৰীয়া, দুলেন গোহাঁই ডাঙৰীয়া আৰু আজি এই সভাত উপস্থিত থকা বিদ্যালয়খনৰ পৰম শ্ৰদ্ধাৰ শিক্ষক শিক্ষয়িত্ৰীসকল, এই শিক্ষানুষ্ঠানত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলৰ পৰম শ্ৰদ্ধাৰ মাতৃ পিতৃসকল, অভিভাৱকসকল আৰু উপস্থিত বৃহত্তৰ বিন্ধ্যাকটা অঞ্চলৰ চাবুৱা অঞ্চলৰ পৰম শ্ৰদ্ধাৰ ৰাইজ আৰু ছাত্ৰ ছাত্ৰী, আমাৰ বন্ধু বান্ধৱীসকল আৰু প্ৰিয় সাংবাদিক বন্ধুসকল, জয় জয়তে আজি শুভখনত সমবেত হোৱা আপোনালোক সকলোৰে প্ৰতি মই মোৰ গভীৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ। বিন্ধ্যাকটা অঞ্চলত আজি 50 বছৰ পূৰ্বে এনেধৰণৰ এখন শিক্ষানুষ্ঠান এই অঞ্চলৰ খাটি খোৱা ৰাইজে, খেতিয়ক ৰাইজে বহু কষ্টৰ যোগেদি গঢ় দিছিল। লক্ষ্য আছিল যে এই অঞ্চলটো ডিব্ৰুগড় জিলাৰ ভিতৰত একালত লখিমপুৰ জিলা আছিল, বৰ্তমান ডিব্ৰুগড় জিলাত অৱস্থিত অত্যন্ত পিছপৰা বান বিধ্বস্ত গৰাখহনীয়া সমস্যাই জৰ্জৰিত অঞ্চল বুলি অসমৰ ৰাইজৰ মাজত জনাজাত। গতিকে এই অঞ্চলৰ জনসাধাৰণে প্ৰতি বছৰে বহু সংগ্ৰামৰ মাজেৰে জীৱিকা নিৰ্বাহ কৰে, বহু সংগ্ৰামৰ মাজেৰে নিজৰ পুত্ৰ কন্যাক পোহপাল দিয়ে, বহু সংগ্ৰামৰ মাজেৰে নিজৰ পুত্ৰ কন্যাক শিক্ষা গ্ৰহণ কৰাৰ বাবে মাতৃ পিতৃয়ে অৰ্থ যোগান ধৰে, সা সুবিধা প্ৰদান কৰে। সেই সংগ্ৰামী ইতিহাস জড়িত থকা এই অঞ্চলৰ ৰাইজ কিন্তু এটা কথাত সদায় নিজস্ব মনোবল প্ৰদৰ্শন কৰি আহিছে, ইমান কঠিন প্ৰাকৃতিক দুৰ্যোগৰ মাজত অৱস্থান কৰাৰ মাজতো ৰাইজে কিন্তু কোনোদিনে হতাশ হোৱা নাই। অত্যন্ত মনোবল অটুট ৰাখি কঠোৰ পৰিশ্ৰমৰ মাজেদি এই অঞ্চলটোক গঢ় দিয়াৰ ক্ষেত্ৰত বহু মহৎ প্ৰচেষ্টা হাতত লৈ আহিছে। তাৰ ভিতৰত অন্যতম মহৎ প্ৰচেষ্টাৰ ভিতৰত এই শিক্ষানুষ্ঠান। গতিকে সেইকাৰণে মই প্ৰতিষ্ঠা কালৰ পৰা যিসকল মহান ব্যক্তিয়ে এই শিক্ষানুষ্ঠানখন গঢ় দিয়াৰ ক্ষেত্ৰত আন্তৰিকতাৰে মহৎ উদ্যোগ গ্ৰহণ কৰিছিল, যিসকল এই পৃথিৱীত নাই তেখেতসকলৰ প্ৰতিও মই গভীৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ আৰু যিসকল জীয়াই আছে তেখেতসকলৰ প্ৰতিও মই অত্যন্ত শ্ৰদ্ধা সহকাৰে কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। আমি সকলোৱে জানো শিক্ষাৰ অবিহনে কোনো ব্যক্তি, কোনো সমাজ, কোনো পৰিয়াল আগুৱাই যাব নোৱাৰে। শিক্ষাৰ যোগেদি জ্ঞান অৰ্জন কৰিব লাগিব, জ্ঞান আহৰণ কৰিব লাগিব আৰু জ্ঞানী হ'লেই মানুহ শক্তিশালী হ'ব। আমি সকলোৱে জানো তাহানিৰ পৰা আমাৰ আজু ককাৰ কোলাত বা মাতৃ পিতৃৰ মুখেৰে আৰু শিক্ষাগুৰুসকলৰ মুখেৰে শুনা কথাবিলাক
আমি যদি এতিয়াও স্মৰণ কৰোঁ তেতিয়া এতিয়াও আমি অত্যন্ত শক্তি বিচাৰি পাওঁ গতিকে মই ভাবোঁ যে সেই অমূল্য শিক্ষা গ্ৰহণ কৰাৰ ক্ষেত্ৰত এই শিক্ষানুষ্ঠানে যি মহৎ উদ্যোগ লৈ আহিছে এই কথা আমি কেতিয়াও পাহৰিব নোৱাৰোঁ এতিয়াও প্ৰতিযোগিতাৰ পৃথিৱীত অৱতীৰ্ণ হৈ এই শিক্ষানুষ্ঠানখনে অসমৰ বুকুত উল্লেখযোগ্য স্থান দখল কৰিবৰ বাবে বহু কষ্ট স্বীকাৰ কৰিব লাগিব আৰু সেই কষ্ট স্বীকাৰ কৰাৰ যাত্ৰাত মোৰ বিশেষ আহ্বান শিক্ষক শিক্ষয়িত্ৰীসকল মাতৃ পিতৃসকল অভিভাৱকসকল আৰু ছাত্ৰ ছাত্ৰীসকল এই তিনি মহাশক্তি মিলিত প্ৰচেষ্টাত এই শিক্ষানুষ্ঠানখনক অসমৰ বুকুত ভাৰতবৰ্ষৰ বুকুত জিলিকাই তুলিব লগা হ'লে সকলোৱে মিলিত প্ৰচেষ্টাৰে কঠোৰ পৰিশ্ৰমৰ যাত্ৰাত আত্মনিয়োগ কৰিব লাগিব নিষ্ঠা সহকাৰে সততাৰে আন্তৰিকতাৰে আৰু কঠোৰ পৰিশ্ৰমৰ যোগেদি গতিকে মই ভাবোঁ সেইখিনি কাম যদি আমি কৰাৰ বাবে আজি এই শুভক্ষণত সংকল্পবদ্ধ হওঁ তে নিশ্চিতভাৱে এইখন শিক্ষানুষ্ঠানে হয়তো অসমৰ বুকুত যেনেধৰণে কটন কলেজ আমি তাহানিৰ পৰাই শুনি আহিছোঁ কটন মহাবিদ্যালয়ে কেৱল অসমৰ বুকুতেই নহয় ভাৰতবৰ্ষৰ বুকুত এটা সুকীয়া স্থান দখল কৰি আহিছে এইবাবেই সেই শিক্ষানুষ্ঠানত শৃংখলাবদ্ধতা নিয়মানুৱৰ্তিতা অনুশাসন আৰু ছাত্ৰ ছাত্ৰীসকলে দায়বদ্ধতাৰে শিক্ষা গ্ৰহণ কৰা আৰু দায়িত্ব সহকাৰে দায়বদ্ধতাৰে শিক্ষা প্ৰদান কৰাৰ যি যাত্ৰাত শিক্ষকসকলে আত্মনিয়োগ কৰি আহিছে তাৰ ফলশ্ৰুতিত আজি কটন মহাবিদ্যালয়ে বহু বছৰৰ পৰা শিক্ষাৰ্থীৰে শিক্ষা প্ৰদান কৰাৰ ক্ষেত্ৰত অগ্ৰণী ভূমিকা পালন কৰি আহিছে গতিকে আমিও তেনেধৰণৰ মানসিকতা তৈয়াৰ কৰিব লাগিব আমি ভবা উচিত নহয় যে চাবুৱাৰ পৰা 15 কিলোমিটাৰ দূৰত অৱস্থিত এই বান বিধ্বস্ত গৰাখহনীয়া আক্ৰান্ত হোৱা অঞ্চলত থকা আমি নোৱাৰিম নহয় তেনেকুৱা হ'বই নোৱাৰে পৃথিৱীৰ বুকুত যিমানবিলাক মহান মনীষী যিমানবিলাক সফল ব্যক্তি তেখেতসকলৰ যদি ইতিহাস অধ্যয়ন কৰে তেতিয়া দেখিব যে অধিক সংখ্যক লোকেই পিছপৰা অঞ্চলৰ গতিকে পিছপৰা অঞ্চলৰ পৰা গৈ নিজক প্ৰতিষ্ঠা কৰাৰ লগতে অঞ্চলটোক প্ৰতিষ্ঠা কৰি ৰাজ্যখনক আগুৱাই নিয়াৰ ক্ষেত্ৰত ৰাষ্ট্ৰখন নিৰ্মাণ কৰাৰ ক্ষেত্ৰত যদি উল্লেখযোগ্য ভূমিকা পালন কৰিব পৰা যায় সেইটোৱে মানৱ জীৱনৰ প্ৰকৃত দায়িত্ব আৰু কৰ্তব্য আৰু সেইটোৱে মানৱ জীৱনৰ প্ৰকৃত সফলতা গতিকে সফলতাক তেনেধৰণে মূল্যাংকন কৰিবৰ বাবে আমি সকলোৱে প্ৰস্তুত থাকিব লাগিব আজি এইখন সভা আমি সকলোৱে আগ্ৰহেৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাষণ শুনিবৰ কাৰণে ইয়াত উপস্থিত হৈছোঁ কাৰণ তেখেতেও যোৱা উন্নয়নৰ বাবে অসমৰ বিকাশৰ বাবে এক পহেক অত্যন্ত নিষ্ঠা সহকাৰে বিভিন্ন জিলাত উন্নয়নমূলক আঁচনি আৰম্ভ কৰিছে আৰু এই উন্নয়নমূলক আঁচনিবিলাক সফল ৰূপ দিয়াৰ বাবে ৰাইজে আন্তৰিকতাৰে সহযোগিতা আগবঢ়াব লাগিব প্ৰতিখন জিলাৰ ৰাইজে সংঘবদ্ধ হৈ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ নীতিৰে সবকা সাথ সবকা বিকাশ সবকা বিশ্বাস আৰু সবকা প্ৰয়াস অৰ্থাৎ সকলোৱে মিলিত প্ৰচেষ্টাৰে যদি আমি এনেধৰণৰ আঁচনিবিলাক সফল কৰাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰোঁ আমি যদি সামাজিক দায়িত্ব নিষ্ঠা সহকাৰে পালন কৰোঁ তেতিয়া নিশ্চিতভাৱে অসমৰ জয় যাত্ৰা অব্যাহত থাকিব আৰু অসম ভাৰতবৰ্ষৰ ভিতৰত অন্যতম শক্তিশালী ৰাজ্য হিচাপে নিজৰ পৰিচয় দাঙি ধৰিবলৈ সক্ষম হ'ব গতিকে মই আজি শুভক্ষণত বেছি দীঘলীয়া বক্তব্য নিদিওঁ মই এইখন স্কুলত এম.ই. স্কুল পঢ়িছিলোঁ আমাৰ পৰম শ্ৰদ্ধাৰ শিক্ষাগুৰু হালোৱা ছাৰ আছে পুনৰধৰ নিয়োগ ঘনকান্ত বৰুৱা এনেধৰণে বহু আমাৰ যুদ্ধেশ্বৰ মিছং তেখেতে এই পৃথিৱীত নাই ঘনকান্ত বৰুৱা ছাৰো নাই তেখেতসকলে তেতিয়া মোৰ এতিয়াও মনত আছে এতিয়া অৱশ্যে অৱয়ৱটো পৰিৱৰ্তন হ'ল নতুন বিল্ডিংটোৱে স্থান ল'লে কিন্তু তাহানি পুৰণি বিল্ডিংটোৰ তেতিয়া তলত কোনো ধৰণৰ ফ্ল'ৰত পকী নাছিল কেঁচা মাটি অৰ্থাৎ ৰঙা মাটি আৰু গোবৰ দি পেলাই সেই ফ্ল'ৰটো মাজে সময়ে মুচি পেলাই পৰিষ্কাৰ কৰা হৈছিল আৰু চিলিংবিলাকো বাঁহৰ আছিল কেতিয়াবা কেতিয়াবা পানীও পৰিছিল কিন্তু সেই পৰিৱেশৰ মাজতো শিক্ষা গ্ৰহণ কৰি এটা মজা আছিল কাৰণ আমাৰ বৰুৱা ছাৰে সদায় চেকনিডাল লৈ আহিছিল আৰু যেতিয়া আমি কেতিয়াবা অশৃংখলতা প্ৰদৰ্শন কৰোঁ তেতিয়া আমাক শাস্তি দিছিল আৰু আঁঠুকৰাই থৈছিল সেই মুহূৰ্তবিলাক মনত পৰিলে এতিয়াও ছাৰৰ প্ৰতি সদায় শ্ৰদ্ধাৰ অনুভূতি দুগুণ হৈ বৃদ্ধি হয় অৰ্থাৎ চেকনিৰ আগত বিদ্যা
সেই তাহানিতে সেই অনুশাসনৰ যিটো গুৰুত্বপূৰ্ণ পদক্ষেপ আজি শিক্ষানুষ্ঠানবিলাকত বহু ক্ষেত্ৰত মই সেইবিলাক অভাৱ দেখোঁ। সেইটো এটা মানুহক কিবা অধিক শাস্তি প্ৰদান কৰিবৰ বাবে সেই চেকনিডাল লোৱা হৈছিল হাতত, এনে নহয়। সেই চেকনিডালৰ যোগেদি ছাত্ৰ ছাত্ৰীসকলক কোৱা হৈছিল, তোমালোকে স্কুলৰ অনুশাসন মানি চলিবা, শৃংখলাবদ্ধতা অটুট ৰাখিবা, চৰিত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত আত্মনিয়োগ কৰিবা, সততাৰে কাম কৰিবা, কঠোৰ পৰিশ্ৰম কৰিবা। এই শিক্ষাবিলাক যদি শিক্ষানুষ্ঠানত যদি প্ৰত্যক্ষ কৰা নাযায়, তেতিয়াহ'লে ছাত্ৰ ছাত্ৰীসকলে বহু কথাত শিক্ষানুষ্ঠানত তেখেতসকলৰ দায়িত্ব কৰ্তব্যৰ ক্ষেত্ৰত অনুভূতি আয়ত্ত কৰাৰ ক্ষেত্ৰত তেখেতসকলে বহু অসুবিধাত পৰে। গতিকে মই ভাবোঁ যে সেই শিক্ষাবিলাকেই আজিও আমাক সমাজখনত এনেধৰণে থিয় হৈ দুটি কথা আত্মবিশ্বাসে ব্যক্ত কৰাৰ যিখিনি সাহস প্ৰদান কৰিছে, এই কথা মই জীৱনত কেতিয়াও পাহৰিব নোৱাৰোঁ। গতিকে সেইসকল মহান শিক্ষাগুৰুলৈ কোটি কোটি প্ৰণাম আৰু শ্ৰদ্ধাঞ্জলি। আমাৰ গোপীনাথ হালোৱা ছাৰ আছে। ছাৰে সদায় অত্যন্ত সাৱলীল শব্দ বাক্যৰে ছাত্ৰ ছাত্ৰীসকলক নিজে শিক্ষাদান কৰাৰ উপৰিও মৰম চেনেহৰ মাজেৰে সদায় আমাক শিকাইছিল যে শিক্ষা জীৱনত নিজক গঢ়িব লগা হ'লে বহু কষ্ট কৰিব লাগিব। আৰু মই ভাবোঁ সেই কথাবিলাক আমি প্ৰতিখন শিক্ষানুষ্ঠানত যদি জীয়াই ৰাখিব পাৰোঁ, প্ৰতিগৰাকী শিক্ষকে শিক্ষাদান কৰাৰ সময়ত, মই ভাবোঁ সেইবিলাক কথাই ছাত্ৰ ছাত্ৰীসকলক নৈতিকতাৰ পোহৰ দিব আৰু নিজৰ চৰিত্ৰ নিৰ্মাণ কৰাৰ ক্ষেত্ৰত প্ৰকৃত দিশৰ সন্ধান দিব। গতিকে মই আজি এইখন শিক্ষানুষ্ঠানৰ পৰা শিক্ষা গ্ৰহণ কৰি আজি আপোনালোক সকলোৰে আশীৰ্বাদত মোৰ মাতৃ পিতৃৰ আই পিতাই আদিগুৰু চিৰনমস্য আৰু শিক্ষাগুৰুসকলৰ আৰু আধ্যাত্মিক গুৰুৰ কৃপাত আপোনালোকৰ সকলোৱে মৰম চেনেহ সহযোগিতাৰ ভিত্তিত ময়ো দেশৰ স্বাৰ্থত কাম কৰাৰ এটি সুযোগ লাভ কৰিছোঁ। এই সুযোগৰ অন্তৰালত আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ নিহিত হৈ আছে। মই সদায় আপোনালোকৰ ওচৰত কৃতজ্ঞ। গতিকে মই বিচাৰোঁ যে আগন্তুক দিনত আমাৰ ছাত্ৰ ছাত্ৰীসকলে মনোবল অটুট থাকক। অভাৱ থাকিব, সমস্যা থাকিব, প্ৰত্যাহ্বান থাকিব, ধুমুহা আহিব, তাৰ মাজেৰে দৃঢ়তাৰে গতি কৰিব লাগিব। এইবিলাকতো জীৱনৰ অবিচ্ছেদ্য অংগ। গতিকে মই ভাবোঁ যে সেইখিনি মনোবল প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰীয়ে অটুট ৰাখিব লাগিব। আৰু মাতৃ পিতৃসকলেও পুত্ৰ কন্যাৰ ওপৰত দৃষ্টি ৰাখিব লাগিব। কেৱল শিক্ষকৰ ওপৰত দি দায়িত্ব শেষ বুলি ভাবিলেই নহ'ব। মাতৃ পিতৃ অৰ্থাৎ অভিভাৱক, ছাত্ৰ ছাত্ৰী আৰু শিক্ষক শিক্ষয়িত্ৰী, এই তিনি মহাশক্তিয়ে যদি যৌথভাৱে সিদ্ধান্ত গ্ৰহণ কৰে যে আমি শিক্ষানুষ্ঠানখনক অধিক শক্তিশালী ৰূপত গঢ় দিম, নিশ্চিতভাৱে সেইটো সম্ভৱ। গতিকে মই ভাবোঁ যে আগন্তুক দিনত সেইখিনি কাম আপোনালোকে নিশ্চিতভাৱে কৰিব। আৰু চৰকাৰৰ তৰফৰ পৰা যিখিনি আন্তঃগাঁথনি, সেই আন্তঃগাঁথনি চৰকাৰৰ তৰফৰ পৰা দিয়া হৈছে। আজি এইখন স্কুলত প্ৰায় 3 কোটি টকা ব্যয় কৰি ইমান সুন্দৰ এখন শিক্ষানুষ্ঠান নিৰ্মাণ কৰা হৈছে। চৰকাৰৰ তৰফৰ পৰা দিব লগাখিনি দিছে। এতিয়া সেই ঘৰটোক কেনেধৰণে আমি সদব্যৱহাৰ কৰিব পাৰোঁ, এই ঘৰৰ পৰাই ভাৰতবৰ্ষৰ বিখ্যাত মানুহ কেনেদৰে সৃষ্টি কৰিব পাৰোঁ, বিশ্বৰ বুকুত পোহৰ দিব পৰা বিভিন্ন কৰ্মৰ পথাৰত তেনেধৰণৰ অত্যন্ত প্ৰভাৱশালী ব্যক্তি কেনেধৰণে নিৰ্মাণ কৰিব পাৰোঁ, অত্যন্ত কৰ্মদক্ষ ব্যক্তি কেনেধৰণে নিৰ্মাণ কৰিব পাৰোঁ, এই কথাখিনি নিশ্চিতভাৱে আমাৰ তিনি শক্তিয়ে চিন্তা কৰিব লাগিব। গতিকে আজি এই সভাত উপস্থিত থকা ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ। তেখেতে এই সভালৈ অহাৰ প্ৰতিশ্ৰুতি দিছিল আৰু তেখেতে আজি প্ৰতিশ্ৰুতি নিষ্ঠাৰে পালন কৰিলে। মই বিন্ধ্যাকটা অঞ্চলৰ এগৰাকী বাসিন্দা হিচাপে মই ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক বিশেষভাৱে ধন্যবাদ জনাইছোঁ। আৰু তেখেতৰ এই যাত্ৰা অসমক আগুৱাই নিয়াৰ যিটো প্ৰবল ইচ্ছা, সেইটো সফল হওক। ৰাইজে নিশ্চিতভাৱে তেখেতক সকলো সময়তে সহায় কৰি যাব। আৰু লগতে আমাৰ এই মঞ্চতে উপস্থিত থকা আমাৰ জনপ্ৰতিনিধিসকল, কেন্দ্ৰীয় চৰকাৰৰ মন্ত্ৰী, ৰাজ্য চৰকাৰৰ মন্ত্ৰী, সাংসদ, বিধায়ক সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু আমাৰ যিসকল নিগম, নিকায় নিগমৰ অধ্যক্ষ উপাধ্যক্ষ আছে তেখেতসকলকো ধন্যবাদ জনাইছোঁ।
কাৰণ মই আজি গৃহস্থ হিচাপে ইয়াত মোৰ ভাষণ দিয়া দায়িত্ব নহয়, মই নিজৰ মনৰ উপলব্ধি দুই এটা কথা ব্যক্ত কৰিলোঁ। গতিকে মই স্থানীয় ব্যক্তি হিচাপে মই ইমানেই কওঁ যে মই বিচাৰোঁ যে আমাৰ এই অঞ্চলটো আগুৱাই যাওক। এটা সময়ত মানুহবিলাকে ইয়ালৈ আহিবলৈ বেয়া পাইছিল, ৰাস্তা পদূলি নাই, পোহৰ নাই, নাই 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 ঘৰত বহু দীঘল। গতিকে মানুহবিলাকে অনীহা প্ৰকাশ কৰিছিল। আৰু মইতো ডিব্ৰুগড়ত পঢ়োঁতে কিবিলাক অভিজ্ঞতাৰ সন্মুখীন হৈছোঁ বা কিবিলাক পৰিস্থিতিৰ সন্মুখীন হৈছোঁ, সেইবিলাক কথা ক'লে আপোনালোকে বহুত ৰস পাব। কাৰণ পিছপৰা অঞ্চলৰ পৰা এজন ছাত্ৰ যেতিয়া অত্যন্ত আধুনিক বাতাবৰণৰ মাজত পদাৰ্পণ কৰি তাত শিক্ষা গ্ৰহণ কৰাৰ বাবে যেতিয়া ঢাপলি মেলে, সেই মুহূৰ্তত তাত অধ্যয়ন কৰি থকা ছাত্ৰ ছাত্ৰীসকলৰ সন্মুখত কি অৱস্থা হয় মই জীৱনত বহুত ফেচ কৰিছোঁ। কেতিয়াবা সময় থাকিলে কম। গতিকে যাই কি নহওক, মই এটাই কথা কওঁ, মানুহে কেতিয়াবা তিৰস্কাৰো কৰে, ঠাট্টাও কৰে পিছপৰা অঞ্চলৰ বুলি। কিন্তু এই তিৰস্কাৰ ঠাট্টাবিলাকক আশীৰ্বাদ হিচাপে ল'ব লাগে। নাই, মানুহে কেতিয়াবা কৰেতো, স্বাভাৱিকতে কিয় নকৰিব। ডেভেলপ ঠাইৰ মানুহে অলপ বেলেগ ধৰণে ভাবে পিছপৰা ঠাইৰ মানুহৰ প্ৰতি। কিন্তু পিছপৰা ঠাইৰ মানুহবিলাকে সেই অঞ্চলক ডেভেলপ কৰিব লগা হ'লে বহু কথা সহনশীলতাৰ দৃষ্টিভংগী ল'ব লাগিব। উপায় নাই। You will have to fight. You will have to struggle to achieve the goal, to overcome the challenges of your life. গতিকে সেইবিলাক হৈছে জীৱনৰ অবিচ্ছেদ্য অংগ। গতিকে মই পুনৰবাৰ বিদ্যাকন্তা অঞ্চলৰ সমূহ ৰাইজলৈ মই কৌটি কৌটি প্ৰণিপাত যাচিছোঁ। আপোনালোকে আশীৰ্বাদ দিছে, আপোনালোকে মৰম কৰিছে, আপোনালোকৰ সহযোগিতা প্ৰাৰ্থনাৰ বাবে আজি মই দেশত এনেধৰণে মানৱ সেৱা কৰাৰ সুযোগ লাভ কৰিছোঁ। আৰু বিন্ধ্যাকটা হাইস্কুলৰ প্ৰতিগৰাকী প্ৰধান শিক্ষকৰ লগতে প্ৰাক্তনৰ বৰ্তমানৰ প্ৰতিগৰাকী শিক্ষক শিক্ষয়িত্ৰীক মই ধন্যবাদ জনাইছোঁ। আপোনালোকে সুন্দৰভাৱে সোণালী জয়ন্তী বৰ্ষ আয়োজন কৰিছে আৰু সকলো সহযোগত আমাৰ স্থানীয় সাংসদ প্ৰদান বৰুৱা, স্থানীয় বিধায়ক পুনাকন বৰুৱা দুয়োকো মই ধন্যবাদ জনাইছোঁ। কাৰণ এই অঞ্চলটোত আপোনালোকে দুয়ো আহি পেলাই যথেষ্ট ৰাইজক এই ক্ষেত্ৰত উদ্বুদ্ধ কৰিছে। যাই কি নহওক, বিনোদ হাজৰিকা ডাঙৰীয়াও পূৰ্বতে ইয়াত বিধায়ক আছিল, তেতিয়াও তেখেতে বহুত কাম কৰিছিল। এই কথা আমি সকলোৱে দেখিছোঁ। আৰু সদৌ শেষত পুনৰবাৰ আপোনালোকৰ সকলোৱে মংগল কামনা কৰিলোঁ। আৰু এটা কথা কওঁ, মই আয়ুষ মন্ত্ৰী হিচাপে আপোনালোকে আমাৰ যিটো পৰম্পৰাগত প্ৰাচীন চিকিৎসা পদ্ধতি আছে, গাঁওবিলাকত কেতিয়াবা আমি বেজ কওঁ, কেতিয়াবা বিভিন্ন ধৰণৰ যিটো প্ৰাকৃতিক চিকিৎসা হয়, আমাৰ গছৰ লতা, পাত, শিপা, ফুল, ফল, এইবিলাকৰ ওপৰত ভিত্তি কৰি যিবিলাক আমাৰ চিকিৎসা ব্যৱস্থা তাহানি কালৰ পৰা আছে, হাজাৰ হাজাৰ বছৰ পুৰণি, আজু ককাসকলৰ পৰা আমি এই বিদ্যাটো পাবলৈ সক্ষম হৈছোঁ। গতিকে এই বিদ্যা অমূল্য, ইয়াত বিজ্ঞান নিহিত হৈ আছে। গতিকে এই বিদ্যা যাতে আমাৰ পৰা হেৰাই নাযায়, তাৰ কাৰণে মই আপোনালোকক প্ৰকৃতিক মৰম কৰিবৰ কাৰণে বিশেষভাৱে আহ্বান জনাইছোঁ। আমি প্ৰকৃতি প্ৰেমী হিচাপে জীয়াই থাকিব লাগিব। প্ৰকৃতি প্ৰেমী হিচাপে জীয়াই থাকিলে প্ৰাণী জীয়াই থাকিব, প্ৰাণ থাকিব। প্ৰকৃতি, প্ৰাণী আৰু প্ৰাণ, ইয়াৰ এটা নিবিড় সম্পৰ্ক আছে। ভগৱানে এই প্ৰকৃতি সৃষ্টি কৰিছে, যিমান গছ লতা, পৰ্বত পাহাৰ, ভৈয়াম, খাল বিল, সাগৰ মহাসাগৰ, আকাশ মহাকাশ, এই সকলো বায়ুমণ্ডল, জলবায়ু, সকলো ভগৱানৰ সৃষ্টি। আৰু এই সকলোবিলাকতে ভগৱানে বহু শক্তি প্ৰদান কৰিছে, সম্ভাৱনা আছে। এই কথাবিলাকক আমি আৱিষ্কাৰ কৰিব লাগিব। গতিকে প্ৰকৃতিৰ সৈতে সহাৱস্থান কৰাৰ মানসিকতা আমি সকলোৱে তৈয়াৰ কৰিব লাগিব আৰু প্ৰকৃতিক মৰম কৰিব লাগিব। তেতিয়াহে আমাৰ প্ৰাণী সুকলমে জীয়াই থাকিব। এইখিনি কথাকে কৈ মই মোৰ বক্তব্য সামৰণি মাৰিব বিচাৰিছোঁ। সমবেত ৰাইজ, আপোনালোকে যিটো পৰিৱেশ আজি নিৰ্মাণ কৰিছে, আমাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আদৰণি জনাবৰ বাবে, তাৰ কাৰণে মই পুনৰবাৰ আপোনালোকৰ প্ৰতি কৃতজ্ঞতা আৰু শ্ৰদ্ধা জনাই মোৰ বক্তব্য সামৰিলোঁ। ধন্যবাদ। জয় আই অসম, জয় হিন্দ।